Hey guys, welcome to another video of RST's vlog. And আজি হৈছে জন্মাষ্টমী কৃষ্ণৰ বাৰ্থডে আৰু এই জন্মাষ্টমী বুলিয়ে মই আজি এই ভিডিঅ'টো আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ। সো বেসিক্যালি প্ৰত্যেক বছৰে জন্মাষ্টমী আমাৰ ঘৰতে পতা হয়, কিন্তু এইবাৰ জন্মাষ্টমীত এটা টুইষ্ট আছে আৰু সেই টুইষ্টটো হ'ল যে যেহেতু কৰোনা মহামাৰী চলি আছে এণ্ড আইতাহঁতো নামঘৰলৈ যাব পৰা নাই, সো সকলোৱে মিলি সিদ্ধান্ত ল'লে যে আমি ওচৰৰ 10 ঘৰমান মিলি একেলগে সমজুৱাভাৱে ফিজিক্যাল ডিষ্টেন্স মেইনটেইন কৰি জন্মাষ্টমী ভাগ আমাৰ ঘৰতে পতা হ'ব আৰু সেয়েহে ৰাতিপুৱাৰ পৰা আয়োজন চলাই থকা হৈছে। সো আপুনিও এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। আৰু এটা কথা আছিলে যে যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যিসকলে মোৰ চেনেলটো নতুন আহিছে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপুনি যাতে ফাৰ্ষ্ট চাব পাৰে। সো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ এতিয়া জন্মাষ্টমীৰ কাৰণে সকলো আয়োজন চলি আছে আৰু মাহঁতে পিঠা বনাই কিবা কিবি কৰি আছে। ব'লক দেখাওঁগৈ। চাউল খুন্দি আছে। সো গাইজ এতিয়া আমি যাম কঠ আনিবলৈ, আৰু মোৰ লগত আছে মোৰ ভণ্টি, আৰু কঠ অনাৰ পিছত আৰু কেৰাহীও আনিব লাগে, ত্ৰিপাল আছে আনিবলৈ, আৰু বহুত কিবা কিবি কাম আছে কৰিবলগীয়া, চব দেখাই আছোঁ। আৰু সন্ধিয়া মানত বন্তি প্ৰজ্বলন হ'ব, আৰু গোটেই ৰাস্তাটো এই যিমান ৰাস্তা দেখিছে গোটেই ৰাস্তাটোত চাকি জ্বলোৱা হ'ব, কিনাৰে কিনাৰে চবতে চাকি জ্বলোৱা হ'ব, আৰু তাৰ বাবেও খুঁটি চুটি পুতিব লাগিব। এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ফাৰ্ষ্টে ভাইটি এটা ঘৰলৈ আহিছোঁ, তাকো লৈ ল'ম, মানে কথাবিলাক বহুত আছে তো দাঙিব লাগিব, চ' তাকো মানে লৈ ল'ম আৰু। তো ব'লক। চ' আমি এতিয়া বাঁহ কাটি আছোঁ, বাঁহ মানে খুঁটি বনাবৰ কাৰণে। মই যে কৈছিলোঁ অথনি চাকি দিম বুলি গোটেই ৰাস্তাটোত, তাৰ কাৰণে মানে আকাশবন্তি ষ্টাইলত দিম আৰু। চ' তাৰ বাবে বাঁহ কাটি আছোঁ আৰু। চ' গাইজ আমাৰ কাম বন হৈ গ'ল আৰু পিঠা বনাও হৈ গ'ল, মাহঁতৰ বনোৱা, আমাৰ বাঁহ কাটা কিবা কিবি যিমান আছিলে চব হৈ গ'ল। আৰু এতিয়া আমি খাম ভজা চাউলৰ জলপান আৰু পিটিকা। চ' দেখাম বাৰু। চবেই ইয়াত বহি লৈছে, দাদাহঁত ভণ্টি মই চব ইয়াত বহি লৈছোঁ। চ' গাইজ আমি এতিয়া ৰাস্তালৈ ওলাই আহিছোঁ। ৰাস্তাত মানে এইকাৰণে ওলাই আহিছোঁ, মই যে অথনি কৈছিলোঁ বন্তি জ্বলাম বুলি, তাৰ বাবে খুঁটি এইবিলাক লৈ আনিছোঁ আৰু খুঁটি এইবিলাক এতিয়া পুতা আৰম্ভ কৰি দিছোঁ। চ' ব'লক দেখাই যাওঁ ক'ত ক'ত কি কৰিছোঁ। মই বৰ্তমান চাইকেলৰ ওপৰত উঠি লৈ পিছফালে খুঁটিকেইডাল লৈ আনিছোঁ। চ' গাইজ এতিয়া আমাৰ চব সূতা পোতা হৈ গ'ল, মানে বন্তি এইবিলাকৰ কাৰণে যোনখিনি সূতা পোতা কথা আছিল সেইখিনি গোটেইখিনি পোতা হৈ গ'ল, আৰু আপোনালোককো ব'লক দেখাই আছোঁ।
চ' গাইজ এতিয়া আমাৰ চব চাকি তাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি প্ৰচেশ্যনৰ নিচিনা অলপ আমাৰ গোটেই এৰিয়াখনত যাম আৰু ব'লক দেখাওঁগৈ কেনেকৈ খোল তাল লৈ পেলাই আমি যাম এতিয়া আৰু চাকি কেনেকৈ জ্বলাইছোঁ সেইবিলাকো দেখাম এতিয়া ভালকৈ দেখা নাপাব ৰাতিৰ পোহৰত কাৰণ আৰু এইটো ভিডিঅ'টো মোবাইল দি বনাই আছোঁ ত' ইমান দেখা নাপাব অলপ হ'লেও দেখা পাইছে চাগে বাৰু মই দেখাম বাৰু আপোনালোকক চ' হে গাইজ আমি আহিলোঁ বহুত ভাগৰ লাগিছে আৰু বৰ্তমান পুথি পঢ়ি আছে আৰু অলপ পিছত প্ৰসংগ নাম হ'ব তাৰ পাছত খোল নেগেৰা তালেৰে দিহানাম কৰা হ'ব আৰু তাৰপিছত বহুত আয়োজন চলোৱা হৈছে আৰু কিছু ইণ্টাৰেষ্টিং ক্লিপ কিছুমানো অলপ পিছত দেখা পাব চ' ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু দেখাইছোঁ ব'লক আপুনি ধৰাইব বুলিলো আমি এই গোটেই কথাখিনি ভীষ্মই কৈ আছে শ্ৰীকৃষ্ণ তোমাক মই অস্ত্ৰ ধৰিবলৈ বাধ্য কৰিলোঁ নিজ অংগীকাৰ চন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী নাটো কৰি আৰু নবাঞ্চো হৈ বন্ধু মাধৱ তুমি হৈবা মোৰ চ' গাইজ আমাৰ এতিয়া ইয়াত ৰন্ধন প্ৰণালী চলি আছে আৰু ইয়াত খুৰাই হেৰি বনাই আছে খিচিৰি জন্মাষ্টমী টু ইউ অল গাইজ এতিয়া যোনটো কেক কাটা দেখিলে সেইটো ভুল নাভাবিব যে শ্ৰীকৃষ্ণৰ কাৰণে সেইটো কেক আছিলে একচুৱেলি আজি জন্মাষ্টমীৰ দিনাখন আমাৰ বৰমা এজনীৰো বাৰ্থডে হয় চ' বৰমাৰ কাৰণে কেকটো কাটা হ'ল আৰু এতিয়া প্ৰসংগ নাম আৰম্ভ হ'ব প্ৰসংগীয়া নাম আৰম্ভ হোৱাৰ পিছতে দিহানাম অতি শীঘ্ৰে আৰম্ভ হ'ব চ' ব'লক প্ৰসংগ নাম কেনেকুৱা হয় আমি ব'লক যাওঁগৈ
একচুৱেলি মানে কি জানেনে, মই যিটো মোবাইলত মানে ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলোঁ, সেই মোবাইলটোৰ মানে কেমেৰা প্ৰব্লেম হৈ গ'ল। কেমেৰা প্ৰব্লেম মানে কিবা ছফ্টৱেৰ প্ৰব্লেম হৈছে, আৰু সেইকাৰণে মই বেলেগ এটা মোবাইলত ৰেকৰ্ডিং কৰিছোঁ যদিও তাত আকৌ ষ্ট'ৰেজ প্ৰব্লেম দেখাইছে। চ' তেনেকুৱা বহুত প্ৰব্লেম হৈ থকাৰ কাৰণে বহুত তেনেকুৱা দৃশ্যবোৰ মই কেপচাৰ কৰিব নোৱাৰিলোঁ। আৰু সেই যিমান পাৰোঁ দেখাইছোঁ আৰু আপোনালোকক। ত' ব'লক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। চ' গাইজ, এতিয়া আমাৰ দিহানামো হৈ গ'ল আৰু এতিয়া খিচিৰি বিতৰণ কৰা হৈছে। চ' প্ৰথমে ভকত প্ৰাণক দিয়া হৈছে, তাৰপিছত আমি খাম আৰু। চ' ব'লক কি কি আইটেম ৰখা হৈছে চাওঁ আৰু লগতে খাওঁ, ব'লক। হে গাইজ, আমাৰ সকলো কাৰ্যক্ৰম শেষ হ'ল। জন্মাষ্টমীও ভালে ভালে গ'ল, কিন্তু ভিডিঅ'টোহে বৰ ইণ্টাৰেষ্টিং নহ'ল। তথাপিও ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কিন্তু ৰ'ব, নেক্সট ভিডিঅ'টো যোনটো আহি আছে সেই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ সেই ভিডিঅ'টো হ'ব এটা আনবক্সিং ভিডিঅ'। আৰু কি আনবক্সিং কৰিম সেইটো হৈছে ছাৰপ্ৰাইজ, নেক্সট ভিডিঅ'টোত গম পাব। আৰু এই ভিডিঅ'টো ইমানেই। টিল দেন, গুড বাই।